আজিৰ পৰা আমি গছ নাকাটো। এজোপা গছ কটাৰ আগত আমি এশজোপা গছ ৰুম। আমি আমাৰ পৃথিৱীখন প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখিম। এইবুলি আমি সংকল্প লওঁ। অশান্তি লাগিছে জানা, চাও কোনো নাই, বতাহো বলা নাই। ঠিকেই কৈছা, চাও কোনো নাই, আকৌ বতাহো কোনো বলা নাই। হয় দে, ইমান গৰম দিয়াৰ পাছতো মানুহে গছ কিয় কাটে বাৰু? ঐ তাত চাহ আছে, বল তাত গৈ বহোগে। বল বাইদেউ আপোনালোকে গছজোপা কিয় কাটি আছে? অলপ দৰকাৰ হৈছে সেইকাৰণে কাটিছো, নহলে নাকাটিলে হয়। বাৰু ঠিকে আছে, আপোনালোকৰ গছ আপোনালোকে কাটিছে, কিন্তু গৰম যে বৃদ্ধি পাইছে সেইটোৰ বিষয়ে আপোনালোকে জানেনে? ৰ'দ দিছে গৰমত, আমাৰ গছ আমি কাটি আছো, তাত আপোনালোকে ক'বলৈ কোন? বাৰু ঠিকে আছে, আপোনালোকৰ গছ আপোনালোকে কাটিছে, কিন্তু গছ কটাৰ আগত যে আপুনি এজোপা গছ ৰুইছিলেনে? বাইদেউ, পৃথিৱীত ইমান জোপা গছ আছে, সেইবোৰ কাটি ধ্বংস কৰি আছে। পাহাৰ পৰ্বতবোৰ কাটি ধ্বংস কৰি আছে। আমি এজোপা গছ কাটি আছো, তাতে আপোনালোকৰ চকু গ'ল। আমি একোটা গছ কাটিলে গোটেই পৃথিৱীখন চিৰসেউজীয়া হৈ থাকিব জানো? আমি এজোপা গছ কাটি আছো, তাতহে চকু গৈছো। পৃথিৱীত যে ইমান গছ কাটি মানুহে ধ্বংস কৰি পেলাইছে, তাত চকু যোৱা নাই। শুনক বাইদেউ, মই আপোনাক বাইদেউ হিচাপে কৈছো। আমি যে এতিয়া গছৰ তলত ৰৈ আছো, চাৰ বাবে ৰৈ আছো। আমাক গছে ফল দিছে, ফুল দিছে, আমাক অক্সিজেন দি আছে। এই পৰিৱেশখন প্ৰদূষণৰ পৰা মুক্ত কৰি আছে। গছে আমাক কিমান সহায় কৰিছে, আৰু আপোনালোকে ইয়াত আৰু গছ কাটি আছে, তাতো মূৰ্খ কাম কৰি আছে। ফুল লাগিছে, ফল লাগিছে, কিমান ধুনীয়া এটা পৰিৱেশ, আৰু আপোনালোকে সেই গছজোপাই কাটি আছে। আমাৰ ভুল হৈছে, আমি আজিৰ পৰা এনেকুৱা কাম নকৰো, আৰু আজিৰ পৰা এজোপা গছ কটাৰ আগত এজোপা গছ ৰুই পেলাইহে কাটিম। আৰু আমাৰ ভুল হৈছে, ক্ষমা কৰি দিম। ঠিক আছে তেন্তে আমি এটা সংকল্প লওঁ।